মই এটা বস্তু দেখাই আছোঁ আজি হঠাৎকৈ আমাৰ মোবাইলটো এনেকৈ বাজি উঠিল তো ইয়াত কি লিখা আছে ইমাৰ্জেঞ্চি এলাৰ্ট এক্সট্ৰিম তো এইটো দ্বিতীয়বাৰ হ'ল প্ৰথমবাৰ আহিছিল ইংৰাজীত তো এতিয়া আহিল অসমীয়াত তো ইয়াত বেছি কিবা লেখা নাই যে এইটো ভাৰত চৰকাৰৰ দূৰসংযোগ বিভাগৰ দ্বাৰা চেল সম্প্ৰচাৰ ব্যৱস্থাৰ জৰিয়তে প্ৰেৰণ কৰা এটা নমুনা পৰীক্ষাৰ বাৰ্তা মানে কিবা টেষ্টিং কৰি আছে চাগে অনুগ্ৰহ কৰি এই বাৰ্তাটো আওকাণ কৰক কাৰণ আপোনাৰ ফালৰ পৰা কোনো ব্যৱস্থা লোৱাৰ প্ৰয়োজন নাই এই বাৰ্তাটো ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই ৰূপায়ণ কৰি থকা পান ইণ্ডিয়া ইমাৰ্জেঞ্চি এলাৰ্ট ছিষ্টেম পৰীক্ষা কৰিবলৈ প্ৰেৰণ কৰা হৈছে ইয়াৰ উদ্দেশ্য হৈছে জনসাধাৰণৰ সুৰক্ষা বৃদ্ধি কৰা আৰু জৰুৰীকালীন ব্যৱস্থা সময়তে সতৰ্কবাণী প্ৰদান কৰা আচ্ছা টাইম ষ্টেম্প 30 তাৰিখ 10 মাৰ্চ 2023 12:16 32 ছেকেণ্ড তাৰমানে ই কি হৈছে এই বাৰ্তাৰ জৰিয়তে মানে সকলো এণ্ড্ৰইড মোবাইল বা যিকোনো চিম আছে এয়াৰটেল বা জিঅ' চিম মানে যিকোনো কোম্পানীৰ হওক মানে ইহঁতে টেষ্টিং কৰি আছে কিবা ইমাৰ্জেঞ্চি যদি থাকে সেই ইমাৰ্জেঞ্চি মেছেজটো দিবলৈ যেনেকুৱা কেইদিনমান আগতে হামাছ আৰু ইজৰাইলৰ কিবা হৈছিল ইজৰাইলে হামাছক দিছিল যে 12 ঘণ্টা না 24 ঘণ্টাৰ ভিতৰত অমুকখন চহৰ খালী কৰি দিব লাগে তো তেনেকুৱা ধৰণৰ ইমাৰ্জেঞ্চি মেছেজ বা যদি কিবা প্ৰাকৃতিক দুৰ্যোগ ভৱিষ্যতত আহে বা কিবা বিপদ সংকট হয় তেনেহ'লে চাগে এইদৰে আমাৰ যিবোৰ টেলিকম ডিপাৰ্টমেণ্ট আছে সিহঁতে আগজাননীকৈ দি দিব তো ভয় খাব নালাগে এইটো এটা টেষ্টিংহে কৰি আছে হা থেংক ইউ বাই